নতুন কোভিড নিৰ্দেশনা ঘোষণা স্বাস্থ্যমন্ত্ৰীৰ এইকেইখন জিলাত সম্পূৰ্ণ লকডাউন এতিয়া স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ কোভিড সন্দৰ্ভত নতুন নিৰ্দেশনা ঘোষণা ৰাজ্যৰ এতিয়া কেইখনমান জিলাত পুনৰ এসপ্তাহৰ বাবে সম্পূৰ্ণ লকডাউন ঘোষণা কৰা হৈছে আনহাতে আন্তঃজিলা যাতায়াত পুনৰ পৰৱৰ্তী এটা সপ্তাহৰ বাবে বৃদ্ধি গোলাঘাট যোৰহাট লখিমপুৰ বিশ্বনাথ আৰু শোণিতপুৰ জিলাত লকডাউন অব্যাহত থাকিব তাৰ বাহিৰে অন্য ২৭খন জিলাত ৪ বজালৈ দোকান পোহাৰ খোলা থাকিব সন্ধিয়া ৫ বজাৰ পৰা পুৱা ৫ বজালৈ খাইন থাকিব কামৰূপ শিৱসাগৰ ডিব্ৰুগড় কোকৰাঝাৰ বৰপেটা নলবাৰী বাক্সা বজালী কৰিমগঞ্জ কামৰূপ দৰং নগাঁও হোজাই তিনিচুকীয়া ধেমাজি কাছাৰ কাৰ্বি আলং ধুবুৰী দক্ষিণ শালমৰা মাজুলী বঙাইগাঁও চিৰাং ওদালগুৰি পশ্চিম কাৰ্বি আলং ডিমা হাছাও চৰাইদেউ আৰু হাইলাকান্দিত একেই খাইন আইনৰ নিয়ম থাকিব পিছে ইয়াৰ মাজতে এতিয়া ডিব্ৰুগড় নগাঁও আৰু শিৱসাগৰ জিলাত চোকা নজৰ থাকিব জিলা প্ৰশাসনে আনহাতে সমগ্ৰ ৰাজ্যজুৰি এতিয়া ৬০০০ৰো অধিক ঠাই কণ্টেইনমেণ্ট জন ঘোষণা কৰা হৈছে কামৰূপ মহানগৰৰ খেতি জোৰাবাট অঞ্চল কণ্টেইনমেণ্ট জনৰ ভিতৰত আছে ঈদ এইবাৰো বিগত বৰ্ষৰ দৰে পালন কৰাৰ বাবে আহ্বান স্বাস্থ্যমন্ত্ৰীগৰাকীৰ মছজিদত কেৱল ৫জন লোককহে ঈদৰ নামাজ পঢ়াৰ বাবে উপস্থিত থকাৰ নিৰ্দেশ দিছে বিয়া সভা মৃতকৰ সৎকাৰ শ্ৰাদ্ধ আদিত ১০জনতকৈ অধিক লোকে যাতে সমবেত নহয় সেয়া কঠোৰভাৱে বলবৎ কৰিবলৈ এতিয়া উপায়ুক্তসকলক চৰকাৰৰ নিৰ্দেশনা ২০ জুলাই তাৰিখৰ পুৱাৰে পৰা পৰৱৰ্তী এটা সপ্তাহলৈ কাৰ্যকৰী হোৱাকৈ এই নতুন নিৰ্দেশনা এক সংবাদমেল যোগে সদৰি কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই এইবাৰ ৰাজ্যত কিদৰে উদযাপন কৰিব ইছলাম ধৰ্মাৱলম্বীৰ পবিত্ৰ ঈদ স্বাস্থ্যমন্ত্ৰীয়ে কৰিলে ঘোষণা ঈদৰ দিনা ৰাজহুৱা স্থানত ভিৰ নকৰিবলৈও আহ্বান জনাই স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই সোমবাৰে ৰাজ্য চৰকাৰৰ ফালৰ পৰা জাৰি কৰা হ'ল কৰোনাৰ নতুন এছঅপি শেহতীয়াকৈ কৰোনা পৰিস্থিতিৰ সন্দৰ্ভত সংবাদমেল সম্বোধন কৰি কেশৱ মহন্তই কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে এইবাৰ ৰাজহুৱা স্থানত পঢ়িব নোৱাৰিব ঈদৰ নামাজ কিয়নো স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে সকলো ইছলাম ধৰ্মী লোকক এইবাৰ ঘৰতে ঈদ উদযাপন কৰিবলৈ আহ্বান জনায় সংবাদমেল যোগে ৰাজ্যবাসীক ঈদৰ শুভেচ্ছা জনাই স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই হাতজোৰ কৰি কয় যে শেহতীয়া কৰোনা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সকলোৱে এইবাৰ ঘৰতে উদযাপন কৰক ঈদ ঘৰতে পঢ়ক ঈদৰ নামাজ ইয়াৰ পূৰ্বে অম্বুবাচী মেলা বুলবমো বাতিল কৰা হ'ল ইফালে মছজিদৰ ভিতৰত পৰম্পৰাগত কাম কাজখিনিৰ বাবে সৰ্বাধিক ৫গৰাকী লোকহে নামাজ পঢ়িব পাৰিব আনহাতে ৰাইজক সামাজিক দূৰত্ব বজাই ৰাখিবলৈ আহ্বান জনোৱাৰ লগতে ঈদৰ দিনা ৰাজহুৱা স্থানত ভিৰ নকৰিবলৈ আহ্বান জনায় স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৰাজ্যিক কৰ্মচাৰী সমাজেও এতিয়া তাৎক্ষণিকভাৱে পাপত দিয়ে ৰাজ্যিক কৰ্মচাৰীসকলৰ বিভিন্ন সমস্যা সম্পৰ্কত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে যোৱাকালি নিশা জনতা ভৱনত সদৌ অসম কৰ্মচাৰী পৰিষদৰ এক আনুষ্ঠানিক আলোচনা অনুষ্ঠিত হয় পৰিষদৰ সভাপতি প্ৰদীপ দত্ত আৰু ভাৰপ্ৰাপ্ত সম্পাদক প্ৰধান শ্যামন্ত দাসে এক বিবৃতিত কয় যে ৰাজ্যিক কৰ্মচাৰীৰ বাবে বিনামূলীয়াকৈ চিকিৎসা আঁচনিখন চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ পৰা কাৰ্যকৰী হ'ব বুলি চৰকাৰে ঘোষণা কৰিছিল আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান মিছন সঞ্চালকক ইয়াৰ ৰূপৰেখা প্ৰস্তুতৰ দায়িত্ব দিছিল মিছন সঞ্চালকৰ উদ্যোগত ৰূপৰেখা প্ৰস্তুতিৰ কাম সম্পূৰ্ণ কৰিছিল যদিও ৰাজ্য চৰকাৰে বিধানসভা নিৰ্বাচনৰ আগে বিভিন্ন কাৰিকৰী অজুহাতত কাৰ্যকৰী নকৰিলে সেইদৰে শিক্ষকৰ আৰ্জিত ছুটি ৩০ দিনলৈ বৃদ্ধি ৰাষ্ট্ৰীয় পেঞ্চন আঁচনিৰ পৰিৱৰ্তে এতিয়া পুৰণা পেঞ্চন আঁচনি প্ৰৱৰ্তন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ পদ সৃষ্টি ফিক্স দিয়ে আদা একেধৰি বিভিন্ন সমস্যাৰ বিষয়ে মুখ্যমন্ত্ৰীৰ ওচৰত উত্থাপন কৰে বৈঠকত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই উক্ত দাবীসমূহ নিষ্পত্তিৰ বাবে বিভাগীয় মন্ত্ৰী বিষয়াৰ উপস্থিতিত বিধানসভাত চলিত বাজেট অধিৱেশনৰ পাছত কোভিড অতিমাৰী কিছু নিয়ন্ত্ৰণ হ'লে কৰ্মচাৰী পৰিষদৰ সৈতে আনুষ্ঠানিকভাৱে আলোচনাত মিলিত হ'ব বুলি জানিবলৈ দিয়ে আনহাতে কেন্দ্ৰীয় চৰকাৰে বন্ধ ৰখা মৰ্গীয়া বানাছৰ ৩টা কিস্তিৰ মুঠ 11% আদায়ৰ ঘোষণাৰ বিষয়টো উত্থাপন কৰাত কেন্দ্ৰীয় চৰকাৰে মুকলি কৰি দিয়া ৰাজ্য চৰকাৰো তাৎক্ষণিকভাৱে মৰ্গীয়া বানছ মুকলি কৰি দিব বুলি মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই স্পষ্ট কৰি দিয়ে শেহতীয়াভাৱে জুলাই মাহৰ পৰা প্ৰতি মাহে দৰমহাৰ বিলৰ সৈতে কৰ্মচাৰীসকলে বিজুলী বিল আদায়ৰ ৰচিদ দিবলগীয়া ব্যৱস্থাত কৰ্মচাৰী পৰিষদে এতিয়া আপত্তি দৰ্শায় এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই মাত্ৰ জুলাই মাহত বিজুলী বিল আদায়ৰ ৰচিদ দৰমহাৰ বিলৰ সৈতে দিলেই হ'ব বুলি কৰ্মচাৰী পৰিষদৰ নেতৃত্বক জানিবলৈ দিয়ে আনহাতে অসম সচিবালয়ৰ প্ৰশাসনিক ব্যৱস্থাৰ সংস্কাৰৰ বিষয়ে মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ উপ সচিব পৰ্যায়ৰ বিষয়াৰ পৰা
নথিত টোকা আৰম্ভ কৰিব বুলি ঘোষণা কৰাৰ পাছত জনতা ভৱনৰ একাংশ কৰ্মচাৰীৰ মাজত ভয় শংকাৰ উদ্ভৱ হৈ বিৰূপ প্ৰতিক্ৰিয়া হোৱাৰ বিষয়টো এতিয়া মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ হয়। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই জনতা ভৱনৰ প্ৰতিগৰাকী বিষয়া কৰ্মচাৰীক সুশাসনৰ বাবে কাম কাজত জড়িত কৰাৰ প্ৰয়াসৰ কথা অৱগত কৰে। বৰঞ্চ সচিবালয় সেৱাৰ বাবে বিষয়া পৰ্যায়ৰ অধিক পদ সৃষ্টি কৰি জনসাধাৰণৰ সেৱাৰ স্বাৰ্থত নিয়োজিত কৰিব বুলি জানিবলৈ দিয়ে। প্ৰশাসনীয় সংস্কাৰৰ বাবে এতিয়া কোনো বিষয়া কৰ্মচাৰী শংকাত ভুগিব নালাগে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কৰ্মচাৰী পৰিষদৰ প্ৰতিনিধি দলটোৰ আগত ব্যক্ত কৰে। বিধানসভাত মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা, প্ৰাক্তন খেলুৱৈসকললৈ পেঞ্চন প্ৰদান কৰা হ'ব। পদক লাভ কৰা খেলুৱৈলৈ চাকৰি পিছে সকলোলৈ নহয়। বিধানসভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰে। ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পূৰ্বে পদত লাভ কৰা খেলুৱৈয়ে পেঞ্চন পাব। মাহিলী 8,000 টকা, প্ৰয়োজনত 10,000 টকালৈ বৃদ্ধি কৰা হ'ব। আনহাতে যিয়ে বৰ্তমানে বা ভৱিষ্যতে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেলত পদক লাভ কৰিব সেই সকলোকে এতিয়া চাকৰি প্ৰদান কৰা হ'ব। সোণৰূপ ব্ৰঞ্জ পদক বিজয়ীকে এতিয়া পাব একোটাকৈ চাকৰি। ৰাষ্ট্ৰীয় পৰ্যায়ত পদক বিজয়ীক স্বীকৃতি দিব ৰাজ্য চৰকাৰে। প্ৰতিখন জিলাত একোটাকৈ আধুনিক ক্ৰীড়া প্ৰকল্প স্থাপন কৰা হ'ব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মেট্ৰিক পৰীক্ষাৰ ফলাফল কেলেংকাৰী, অন্য দুজনকো মুকলিৰ লগতে মাধৱ ডেকাক বদলি। যোৱাকালি নিশা আৰক্ষীয়ে প্ৰথমে মাধৱ ডেকাক মুকলি কৰি দিয়ে। তাৰ পিছতে নিশা 11 বজাৰ পিছত অন্য দুই অভিযুক্ত প্ৰধান শিক্ষক আৰু চতুৰ্থ বৰ্গৰ লোকগৰাকীকো মুকলি কৰি দিয়ে। আনহাতে কামৰূপৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক মাধৱ ডেকাক বদলি। ডেপুটি ডাইৰেক্টৰ ছেকেণ্ডেৰী এডুকেশ্যন হিচাপে বদলি মাধৱ ডেকাক। কামৰূপ জিলা প্ৰাথমিক শিক্ষা বিষয়া অপূৰ্ব ঠাকুৰীয়াক নতুন কামৰূপ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ দায়িত্ব অপৰ্ণ। আজি 19 জুলাই সোমবাৰৰ পৰা দায়িত্ব ল'বলৈ নিৰ্দেশ বিষয়াগৰাকীক। ইয়াৰ বিপৰীতে এতিয়া জিলা আঁচনি বিষয়া তথা সেৱাৰ সমন্বয়ক ফুলপাহী নাথ সোমবাৰৰ পৰা যাব পাৰিব কাৰ্যালয়লৈ। আটক হোৱা অন্য দুই অভিযুক্ত প্ৰধান শিক্ষক হবিবৰ ৰহমান আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী শিৱেশ্বৰ কলিতাকো নিশাই মুকলি কৰি দিলে কামৰূপ আৰক্ষীয়ে। পিছে আৰক্ষীয়ে মাতিলেই কামৰূপ আৰক্ষীৰ ওচৰত হাজিৰ হোৱাৰ চৰ্তৰে প্ৰধান শিক্ষকগৰাকী আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীগৰাকীক মুকলি কৰি দিয়া হয় বুলি জানিব পৰা গৈছে। উজনি আৰু নামনিৰ মুছলমানৰ মাজত আছে পাৰ্থক্য। উজনিসকল খিলঞ্জীয়া মুছলমান, এই কথা মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসমত হ্ৰাস পাইছে এতিয়া হিন্দুৰ জনসংখ্যা, এই কথা মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। সোমবাৰে সদনৰ মজিয়াত জনসংখ্যা নিয়ন্ত্ৰণৰ ওপৰত আলোচনা কৰা হয়। এই প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও নিজৰ বক্তব্য আগবঢ়ায়। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অসমত মুছলমানসকল দুটা ভাগত আছে। সাংস্কৃতিকভাৱে দুটা ভাগত আছে মুছলমানসকল, ধৰ্মীয়ভাৱেহে একে। উজনিৰ লগত নামনিৰ মুছলমানসকলৰ পাৰ্থক্য আছে। জিকিৰ জাৰি নামনি অসমত নাই। উজনিৰ মুছলমানসকল খিলঞ্জীয়া মুছলমান। অসমত হ্ৰাস পাইছে হিন্দুৰ জনসংখ্যা, এই কথা মুখ্যমন্ত্ৰীগৰাকীয়ে কয়। ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হিন্দু আৰু মুছলমান সমাজৰ জনসংখ্যাৰো এক তুলনামূলক ব্যাখ্যা দাঙি ধৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে অসমত হিন্দুৰ জনসংখ্যা হ্ৰাস পাইছে, মুছলমানৰ বঢ়া নাই, কিন্তু একে আছে। হিন্দুসকলৰ অৰ্থনৈতিক অৱস্থা ভাল হৈছে, গাড়ী হৈছে, স্কুটি হৈছে। জনসংখ্যা ৰোধ কৰিব লাগিব। এই জনসংখ্যা ৰোধ কৰাৰ কথা ক'লে বেয়া পাব নালাগে। জনসংখ্যা ৰোধ কৰিব লাগিব আমি। জনসংখ্যা কমোৱাৰ ক্ষেত্ৰত কংগ্ৰেছ, AYDF, বিজেপিয়ে কোনেও বিৰোধিতা সম্ভৱ নকৰে। আজি সদনত চেয়াৰমেন আলী আহমেদে মুছলমানৰ জনসংখ্যা, শিক্ষা আদি বিষয়ত আলোচনা কৰাৰ বাবে আমি সদনে চেয়াৰমেন ডাঙৰীয়াক ধন্যবাদ দিব লাগে। অসমৰ ভিতৰতে আছে দুখন অসম। অসমৰ ভিতৰতে এতিয়া দুখন অসম হৈ আছে। উজনিৰ বিধায়ক আৰু ধুবুৰীৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে। উজনিত ঘৰেই নাই আৰু ধুবুৰীত ঘৰেই ঘৰ। ডিব্ৰুগড়ৰ বিধায়কে ধুবুৰীৰ বিধায়কৰ কথাই বুজি নাপায়। উজনিৰ বিধায়কসকল ধুবুৰীত এসপ্তাহ থকাৰ ব্যৱস্থা আৰু ধুবুৰীৰ বিধায়কসকল উজনিত এসপ্তাহ থকাৰ ব্যৱস্থা কৰিব লাগে। মই এই ক্ষেত্ৰত অধ্যক্ষৰ সৈতে কথা পাতিম।